धेमाजि जिल्लानि सिमेन्टसापरि पुलिस थानानि बेन्दोंआव थानाय सिमेन्टसापरि सिनियर सेकेन्डारि फरायसालिनि आपार डिभिजन एसिस्टेन्ट लमेश्वर दलेया एखे फरायसालिनि 12 थाखोनि सासे फरायसुलिखौ 1 बोसोरनिफ्रायनो जिनाहारि खालामबोदों। खौरांगिरिनि सिगाङाव फोरमायनाय बादिब्ला 1 बोसोरनिफ्राय जिउ फोजोबनायनि सिगित्साखौ खालामनानै रुंसारि मदन दलेनि फिसाज्ला लांसुनिया लमेश्वर दलेया जिनाहारि खालामबोदों आरो 5 दाननि सिगां दिमु सारियालिनि रनजित दले कम्पाउन्डारियाव खनसे एबर्सनबो खालामदों। जिनाहारि खालामजानाय हिन्जावसाया बुंथिबावदों दि एखे गामिनिनो रामथुम पेगुनि फिसाज्ला लांसुनिया जगदीश पेगुआबो जिउ फोजोबनायनि हुमखि होनानै जिनाहारि खालामनो नाजादोंमोन। जोबनायाव हिन्जावसाया सहायनो हायैयाव बिमा-बिफानो फोरमायथिनानै लायो। बिफाया फिसाजोनि थार बिजिरनाय मोननो थाखाय सिमेन्टसापरि पुलिस थानायाव गसर थिसननाय लेखायै लमेश्वर दले आरो जगदीश पेगु लांसुनिया सानैखौ खायो आरो C नं 2722 US 37650631334 IPC RW Sec 06 of POSCO Act आव केस रेजिस्टार खालामनाय जायो आरो जनाय बिजिरसालियाव दैथायहरनाय जायो। হয় ঘটনাটো হ'ল এবছৰমান হ'ল। তাৰপিছত সি মোক বলৎকাৰ জীৱনটো কিবা বলৎকাৰ কৰা দুজন। তাৰপিছত নামটো হ'ল লমেশ্বৰ দলে। সি চিমেণ্টচাপৰি জুনিয়ৰ কলেজৰ এজন কেৰাণী। আৰু এজন আছে আমাৰ গাঁৱৰে হয় পেগু। তাৰপিছত ইয়াৰ নাম হ'ল জগদীশ পেগু। সিও মোক লমেশ্বৰ দলেৰ কিবা বলৎকাৰ কৰিব বুলি বিচাৰি আছে। দুটাও লগ কৰি বলৎকাৰ কৰিছিল নেকি? দুটাই লগ ধৰা নাই বাৰু, এজনকে মোক ধমকি দি থৈছে। মই একো কৰিব নোৱাৰোঁ, ঘৰত মানুহক মই কোনো কৈ দিয়া নাই, মা দেউতাক। আৰু এতিয়া মোৰ জীৱনটোক লৈ মই সহ্য কৰিব নোৱাৰোঁ। এইকাৰণে মোৰ মা দেউতাক ক'লোঁ মই কেনেকৈ এনেকৈ জীয়াই থাকিম। কি দম দিছে মানে মোক ঘৰৰ মানুহ কৈ দিলে মানে মোক মাৰি পেলাব, তাৰপিছত মা দেউতালৈকে ধ্বংস কৰিম বুলি কৈছে। কোনে কৈছে? লমেশ্বৰ দলে আৰু জগদীশে কৈছে। মেডিকেল কোন মেডিকেলত গৈছিল? ডিমো মেডিকেলৰ নামটো মই নাজানো, এইটো ডিমো চাৰিআলি ঘৰতে কৰিছে। নামটো কি? ৰঞ্জিত দলে। কেইবাৰ হ'ল তাত? এবাৰ। কেতিয়া 4-5 মাহ মান হ'ল। কেইমাহ গৰ্ভত হওঁতে কৰিছিলে সেইটো? গৰ্ভত কৰাটো 2 মাহ মানত। 2 মাহৰ সেইটো গৰ্ভপাত কৰিলে। এতিয়া আইনৰ পৰা কি বিচাৰে? আইনৰ পৰা মই বিচাৰোঁ সিহঁতক মোক ইমান কষ্টকৈ জীয়াই থাকিব সিহঁতে কিবা কৰিছে আৰু শাস্তি দিব লাগে সিহঁতক, উচিত শাস্তি। ছোৱালীজনীয়ে ক'লে ঘটনাটো প্ৰায় এবছৰৰ পৰা তেওঁলোকে সেইটো কৰি আছে বুলি কৈছে। আৰু আমিতো এতিয়া নিজৰ ছোৱালী, কথাটো সুধিবলৈও বেয়া, তথাপি আপোনালোকৰ আগত গোটেই কথাটো ক'লে। আচলতে তেওঁলোকে ছেক্সুৱেলি তেওঁক হেৰাছমেণ্ট কৰিছে, লগতে এগ্ৰেছন কৰিছে বুলি কৈছে। এগ্ৰেছন আমাৰ ডিমৌ চাৰিআলিত ৰঞ্জিত দলেৰ ওচৰত কৰিছে বুলি কৈছে। গতিকে আমি ভাবোঁ তাই নিজৰ ছোৱালী আছে নাই, নিজৰ ছোৱালীতকৈ সৰু এগৰাকী ছোৱালীৰ ওপৰত এনেকুৱা কাম কৰাটো, তাতে তেওঁ এখন শিক্ষানুষ্ঠানত জড়িত হৈ থকা মানুহ, আৰু লগতে তেওঁ যদি ঘৰৰ মানুহক কয় তেতিয়াহ'লে মাৰিম কাটিম তেনেধৰণৰ ভাবুকি দিছে বুলি কৈছে ছোৱালীজনীক। ছোৱালীজনী ক্লাছ 12, তেখেতৰ শিক্ষানুষ্ঠানতে পঢ়ি আছে। গতিকে এইটো খুব বেয়া হৈছে। সমাজৰ এইবোৰ অপকৰ্ম সেইবোৰ যাতে নিৰ্মূল হয় তাৰ বাবে আইনে উচিত ব্যৱস্থা ল'ব লাগে, দোষীয়ে উচিত শাস্তি পাব লাগে, আমি তাকে কামনা কৰোঁ। ছোৱালীজনী কিমান বয়স এনে? ছোৱালীজনী 17 বছৰ প্লাছ হৈছে আৰু 6-7 মাহমান হৈছে, 18 বছৰ হোৱাগৈ নাই। যিয়ে নহওক 18 বছৰ হ'লেও বা ডাঙৰ হ'লেও তেনেকুৱা এজনী ছোৱালীক লাইফটোক লৈ খেলাটো আমি
সমাজে গৰিহণা দিছোঁ, এইটো গৰিহণাযোগ্য। ছোৱালীজনীৰ এটা জীৱন আছে, গতিকে লৈ সেইটো উচিত শাস্তি হ'ব লাগে বুলি আমি ভাবোঁ।